মৃত্যুৰ মন্ত্ৰ এৰি ৰচনা আৰু পাঠ পল্লৱ দত্ত। হালধীয়া পিন্ধা নাৰীগৰাকীয়ে মোৰ ফালে চাই থিয় দি ৰওঁতে মই ওলাই আহিলোঁ শ্মশানৰ পৰা, জ্বলি উঠিব লোৱা মোৰ মৰিশালি এৰি। হঠাৎ ভাৱ হৈছে কিবা এটা আছে তেওঁৰ উপস্থিতিত। চমৎকাৰ, মই জি উঠিব পাৰিছোঁ। সঘনাই টোপনিতে মৃত্যু ঘটিছিল মোৰ। মই সাৰ পাই উঠিব খোজা নাছিলোঁ। পোহৰত বিষ, আন্ধাৰত বিষ, চেপি কুৰুকি ৰাউচি জোৰে মোৰ অন্তৰৰ অনন্ত বিষবোৰে। হালধীয়া পিন্ধা নাৰীগৰাকীয়ে মোক উলিয়াই আনিছে নিসংগতাৰ পৰা, প্ৰেমহীনতাৰ পৰা। জীৱনৰ পৰা উভতাই আনি তেওঁৰ সৈতে গাঁঠি দিছে জীৱন। তেওঁ মোক বাট দিছে শোকৰ স্তৱক এৰি সকাহলৈ, মৃত্যুৰ মন্ত্ৰ এৰি প্ৰেমৰ কবিতালৈ। চিতাবোৰৰ গোন্ধ আঁতৰাই সপিছে তেওঁৰ আমোল মোল। গালে মুখে সানি লৈছে ভাগৰুৱা ৰাতিৰ ঘাম। মোৰ হৃদয়ৰ নৰক স্বৰ্গলৈ সলনি কৰি তেওঁৰ আত্মা স্থাপন কৰিছে। মই পুজিছোঁ। তেওঁ মোক স্পৰ্শ দিছে উশাহতকৈ কোমল আকুলতাৰ চুমা। তেওঁ এটা প্ৰাৰ্থনাৰ আয়ুস, তেওঁতে জি থকাৰ তীব্ৰ বাসনা। হালধীয়া পিন্ধা নাৰীগৰাকীয়ে মোৰ অনুপস্থিতি কামনা কৰিব নোৱাৰে। তেওঁৰ অনুপস্থিতিত মই আত্মহত্যা কৰিম।